আহোঁতে আহোঁতে ধৰিলে এইখন এই দোস্ত এইখন হ'ল কিয়ামত থকা ওলমা দলংখন আৰু এইবিলাক পিকনিক প্লেচ আৰু আগতকৈ এখন এনেকুৱা ধৰণৰে ওলমা এখন দলং দেখি আজি আমি যাই আছোঁ মেঘালয় আৰু মেঘালয় পাম আৰু এয়া মেঘালয় এইখন ব্ৰিজখন পাৰ হ'লে মেঘালয় পাই যাম আৰু আজি বিশেষ এটা কাৰণত মেঘালয় যাই আছোঁ আৰু খুব আপোনালোকে চাই দিব এইবিলাক মেঘালয়ৰ ৰাস্তা মেঘালয় পুৰা জংঘলৰ মাজে মাজে গৈ আছোঁ এতিয়া দোস্ত ফাইনেলি আহি পাই গ'লোঁ ছেকেণ্ড হেঙিং ব্ৰিজ এইখন ওপৰত সৰু পানী নামৰ জেগা একডোখৰত আছে এই ব্ৰিজখন এনেকুৱা বেয়া হয় আজি আহিব লগা মেঘালয় ৰাস্তা বহুত ডেঞ্জাৰ সেই ৰাস্তা এতিয়া যাওঁতে কিবা এটাকে গেলোঁ আহোঁতে আমাৰ আগৰ চকা দাঙি দিয়ে গাড়ীৰ মানে উজাব নোৱাৰি থিয়াটো উজালে আমাৰ আগৰ চকা দাঙি দিয়ে গধূলি কিবাকেহে উজাইছোঁ আমি বন্ধুসকল ফাইনেলি বহু ওপৰ আহিলোঁ এই আৰু যাব আছে আৰু এনেকুৱাকৈ এইটো ৰাস্তাৰে দুটামান থিয়া পাৰে হৈ আহিলোঁ আৰু ভিউ চাওক পাহাৰৰ ইখন পাহাৰ কিমান ওখ আৰু ইখন পাহাৰকৈ চাই লওক বহুত দূৰ আহিছোঁ ইফালৰ পৰা ইফালেৰে আহিছিলোঁ আমি ইফালেৰে এনেকৈ আহিছিলোঁ আৰু ইফালে বহুত দূৰ আগুৱাব আছে তো টকন লৈছোঁ এই টকন লৈছোঁ এই এনেকৈ পাহাৰ বগাই যাব লাগিব না আপোনালোকে চাই থাকক আৰু এইটো আপ দেখিছেনে কিমান আপ তো আগত যাই দেখাই আছোঁ গাইজ ভিউ চাই লওক ভিউ এই সিফালেৰে এটা নদী বৈ আহিছে আৰু সেইটো এটা নৈ ধৰিব পাৰিছেনে এইটো এটা নৈ আৰু এইখন পাহাৰৰ মাজেৰে এখন নৈ বৈ আহিছে আৰু ইফালেৰে এটা নৈ তো আগলৈ গৈ আছোঁ খুব ভাগৰ লাগিছে অলপ লাহে লাহে খোজকাঢ়ি গৈ আছোঁ আৰু বহুত ভাগৰ লাগছে দোস্ত এনেকুৱা জেগা পালোহি বহুত পাহাৰ মাজত উজাই এনেকুৱা জেগা পালোঁ আৰু নেজানো কোনফালে বা সেই ঘটনা ঘটিছে কল কৰিছিলোঁ কৈছে অলপ দূৰ আহি গাড়ী ৰাস্তা পাবি ফোন কৰিবি গাড়ী ৰাস্তা পালোঁ ফোন কৰিলোঁ আৰু অলপ দূৰ আগুৱাই আহি ফোন কৰিব দিয়ে ফোন মাৰিবলৈ নেটটো নাই আৰু নেটটো এতিয়া ক'ত পাওঁ তো চাই যাই থাকক আজি আমি ওলাব পাৰোঁ নে নাই কিমান পানীৰ মাছ গম পাব আহোঁতে আহোঁতে ধৰিলে এইখন দেখিছেনে এইখৰে ধৰিলে মোক এইখৰে দেখিছেনে এইখৰ মালে ধৰিছিলে মোক ভয় লাগে এইখৰ কিমান লম্বা হৈছে দেখিছেনে বন্ধুসকল আহিলোঁ ইফালে ৰাস্তাটো দেখোন কেনেকুৱা ইফালেও ৰাস্তা নাই ইফালেও ৰাস্তা নাই যাম কোনফালে ইফালে মানুহ খোজ চান দিলোঁ এইটো এটা মানুহৰ খোজ ইয়াৰ পৰা একেলগে বাকী মানুহকেইজন ইফালে গৈছে কিন্তু ৰাস্তাই নাই নেটো নাই না আমি এতিয়া ৰিটাৰ্ণে কৰোঁ তাকে ভাবি আছোঁ ৰিটাৰ্ণে কৰিম না গ'লেও নেট নাপায় ক'ত ফোন কৰি ক'ত ওলাম ভাবিলোঁ ৰিটাৰ্ণে যাওঁ নেকি কি কৰোঁ ভাবি লওঁ আপোনালোককো কৈ আছোঁ ফাইনেল কৰিলোঁ আমি এতিয়া ৰিটাৰ্ণ ইমান ৰিক্স নলওঁ এইফালে মাৰণ খাচিয়া বোলে কিবা বোলে ওলাই বুলি শুনা পাইছোঁ সেইকাৰণে ৰিটাৰ্ণে যাওঁ ক'ৰবাত আৰু তাহা পালে আমাক কাটি কুটি খাই পেলাব ভিডিঅ'টো আপোনালোকে দেখাই নাপাব বিৰাট ৰিক্স এনেকুৱা খাচিয়া বা এনেকুৱা পাহাৰৰ মাজত সোমালে বিৰাট ৰিক্স আমাৰ প্ৰায় আজিৰ পৰা 10 বছৰমান আগত এটা মানুহ কাটি পেলাই পুৰা ফ্ৰাই কৰি খাই দিছে আমাক যদি খাই দিয়ে আপোনালোকে কি কৰিব সেইকাৰণে ইমান ৰিক্স নলয় ৰিটাৰ্ণ যোৱাই ভাল
আৰু মোক নাভাবিব যে মই লেংটা হৈছোঁ মোৰ আছে এই কাপোৰ আছে লং পেণ্টটো ওপৰত দেখা পাই লেংটা হোৱা বুলি নাভাবিব লেংটা হোৱা নাই দিয়ক বহুত দূৰ খোজ কঢ়াৰ পিছত আহি পালোঁ এটা নিজৰা এই নিজৰা দেখিছে এয়া পানী খাম পানী বহুত পানী পিয়া লাগিছে খাবা যেন নালাগে এনেকৈ খাব লাগিব रुई पानी खो दिलो এই নিজৰা মোৰ ভাই এতিয়া ধূপ দিবলৈ যাব আপোনাৰ চাইটো গাইজ ফাইনেলি বহুত কষ্টৰ ফলত বিচাৰি বিচাৰি আহি পালোঁ আৰু ইয়াতে ভিডিঅ' কৰিলোঁ আহি পোৱাখিনি ভিডিঅ' কৰা নহ'ল আৰু এয়া ফুল দি আছোঁ মই আহি দেখি বহুতেই বেয়া লাগিল কিন্তু উপায় নাই বেমাৰ হৈ আছিল হেনো এসপ্তাহ ধৰি এসপ্তাহ মানে প্ৰায় 2 সপ্তাহ 3 সপ্তাহ মানে হ'ল হৈ কিজানি দেৱালীৰ পৰা হৈ আছিল চাগে কোৱা মতে শুনা মতে আৰু বসন্ত হৈ আছিল শুনা মানে গম পোৱা নাছিল যে ভিতৰি বসন্ত হৈ আছিল সেয়েহে বসন্ত ওলাই দেখা দিয়াৰ পিছতে পিছদিনাই মৃত্যু হ'ল বুলি শুনিছোঁ তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো তেওঁলোকে পুৰা ডাঙৰ শিল ওলাই আছে মানে গাঁতটোত সম্পূৰ্ণ প্ৰায়ভাগ শিলবিলাক ডাঙৰ শিলবিলাক ওলোৱা গৈছে আৰু গাঁতটো বেছি দহা কৰিব নোৱাৰিলে ময়ো খান্দিছিলোঁ কিন্তু দহা নহ'ল কাৰণ বহুত ডাঙৰ শিল আছে ভিতৰত ফাইনেলি গাছ এটা দাঁত কাটি উলিয়ালে আৰু কাটাবিলাক মই নেদেখালোঁ বহুত বেয়া লাগে চাই তেজবিলাক বেয়াকৈ ওলাইছে এইবিলাক ব্লাৰ নকৰিলোঁ কাৰণ ব্লাৰ কৰিলেও আপোনালোকে ভালকৈ দেখাই নাপাব সেইকাৰণে ব্লাৰ নকৰিলোঁ ডাইৰেক্ট দিছোঁ বেয়া নাপাব আৰু অন্তিম সময় আহি গ'ল গাৰাৰ তলত সোমাব এতিয়া আমি এতিয়া টানিম দেখিছেনে চাই লওক মোক চাই লওক বন্ধু অকণ এতিয়া আমি টানি নুমাই দিম কিমান বল চাই লওঁ বল জুখিম এইবাৰ বল আমাৰ দুজনৰে আহি আছে এইটো চাচি কুচি ওলোৱাৰ পিছত এইটো হ'ল দাঁত আৰু এটা কাটি আছে এইটো চাচি কুচি ওলোৱাৰ পিছত এইটো দাঁত আৰু এটা দাঁত এইটো কাটি আছে কাটিব পৰা নাই কোঠাৰে ভাঙি গৈছে ইমান টাইট হেনো কোঠাৰে ভাঙি গৈছে
বন্ধুসকল মেচিনেৰে এই পেটবিলাক ফুটাই দিলে মই সেইবিলাক নেদেখালোঁ বিৰাট বেয়া লাগে কাৰণ চাই আপোনালোকে চাই বেয়া পাব মই নিজে চাই বেয়া পালোঁ পাইছোঁ মানে দুখ লাগিছে নিজক আৰু তথাপিও আপোনালোকক দি দিছোঁ অলপ চাওক বুলি আৰু আপোনালোকে ভাত খাই থাকোঁতে নাচাব দেই ভিডিঅ'টো আৰু এই কুঠাৰেৰেতো দাঁতবিলাক কাটিব নোৱাৰিলে আৰু মেচিনেৰেও দাঁতবিলাক কাটিব পৰা নাছিল হাৰ্ডবিলাক বিৰাট টান হয় ন আৰু আপোনালোকে চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব 2বাৰ ক'লোঁ আৰু নকওঁ আৰু দিয়ক এই নিমখবিলাক পেটৰ ভিতৰত দিয়াৰ উদ্দেশ্য এটাই হ'ল যে কি পেটৰ ভিতৰত সোমাই দিলে হেনো পানীটো সোনকালে নোহোৱা হৈ যায় আৰু গন্ধবিলাক অলপ কমে আৰু সোনকালে মানে মাংসটো পুচিবলৈ সহায় হয় সেইকাৰণে ৰস মানে তেজপুচ বেছিকৈ নোলায় নিমখে শুকাই ৰাখে হেনো সেইকাৰণে 30 কিলো পেটৰ ভিতৰতে সোমাই দিয়া হৈছে নিমখ লাষ্ট টাইম বন্ধুসকল 2 মান মাটি দি পেলাই এতিয়া আমি ঘৰত আহিম আমাৰ ঘৰৰ পৰা 9-10 বেছি হ'ব চাগে 12-13-14 কিলোমিটাৰমান দূৰত এই ঘটনাটো ঘটিছিল আৰু পাহাৰৰ পৰা প্ৰায় 4 কিলোমিটাৰমান নামাৰ পিছতহে 5-6 কিলোমিটাৰমান নামাৰ পিছতহে আমি পাকা ৰাস্তা পাম সেইকাৰণে আমি জলদি ওলাই আহিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো হাতীয়তে অলকৰে হয় আৰু এইটো ঘৰত আজি লৈ আহিলে আৰু এই আধাৰখনে মানে দানাখনে খুব দুখ পাইছে চকুৰ পানী বৈ আছে চকুৰে আৰু কিয়নো নুবুজিব একেলগে থাকে তেওঁলোকেও যোনটো হয় দুখ বুজি পায় আৰু সেয়েহে দুখ বেছিকৈ পাই থাকিব বুলি ঘৰলৈ লৈ আহিলে আজি এন্ধাৰ হ'বৰ হ'ল আমি নামি আহি পাম আৰু আমাৰ বাইক থোৱালৈকে প্ৰায় 1 কিলোমিটাৰ আছে খোজকাঢ়ি গৈ থাকিব লাগিব ইয়াৰ চিনাৰী আপোনালোকে গধূলিৰ চিনাৰী চাই লওক এইটো মোৰ ককাই দিয়া হয় মানে কাকা হয় আমি কাকা বুলি কওঁ বন্ধুসকল পাহাৰৰ পৰা নামি আহি প্ৰায় 3 কিলোমিটাৰমান আহিলোঁ এই ঘৰ ৰাস্তাৰে আহিলোঁ এনেকুৱা বহুত ভিতৰীয়া জেগা এনেকৈ আছে তাৰপিছত আজিৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বিশেষ একো নকওঁ আজি এনেকুৱা ভিউৰ মাজতে আজিৰ ভিডিঅ' খতম কৰিলোঁ আন্ধেৰা হ'বলৈ হ'ল আৰু ঘৰ যাবলৈ আছে এইফালেৰে নৈ পাৰ হ'ব লাগিব উকিয়ামৰ বজাৰৰ নৈটো তাৰপিছত সিফালেৰে এনেকৈ যাব লাগিব আৰু পাহাৰৰ ওপৰত টাৱাৰ চাই লওক এয়াৰটেল কোম্পানী বাই বাই